गसाइगाव घटनाखौथ' এইটো इउपिपिएलर गुन्डामि गसाइगावनि मैयानि घटनाया सोरनि गुन्डामि आरो जोंहा मानगोनां राजु नार्जारि साराबो बुंदोंमोन जे एमपि एमएलए एक्सेट्रा बोरै बुंदोंमोन नाय एमएलए एमपि मन्त्रि আমি কাউকে চিনি না আমি আছি এখানে बेनि गेजेरावनो मानगोनां हाग्रामा महिलारि साराबो माखासे खौरां बुंथिफैदों बेरफुसारदों साफ्रोमबो बर' रायजो राजाफोरनिसिम नैबेखौ लाबोनानै फैनाय जाबाय गसाइगाव घटनाखौथ' এইটো ইউপিপিএলর गुन्डामि এইটোতো ধৰিছে বোলে চেয়াৰমেনক জেলত পঠাব লাগে সেইটোতো বেআইনী মূল ইস্যুটো কি হ'ব মূল ইস্যুটো প্ৰমোদ বড়ো হটাও বিটিসি বাঁচাও 2025 যিটো বিটিসি নিৰ্বাচনৰ যিটো কেণ্ডিডেট এইটো আমি অতি সোনকালে ঠিক কৰিম বুলি আজি আলোচনা হৈছে আৰু যোনে যোনে খেলিব ইচ্ছা আছে অহাকালিৰ পৰাই টিকিটটো বিচাৰিব পাৰিব আৰু ফিজটো 2 লাখ চেকত দিব লাগিব আমি নিজাববীয়াকৈ ইলেকশ্যন খেলিম কোনো দলৰ লগত মিত্ৰতা নকৰিব আমাৰ আগন্তুক 2025 যিটো পঞ্চায়ত নিৰ্বাচন হ'ব সেইটো বিষয় লৈ আলোচনা হৈছে আমি আমাৰ বৰ্ডাৰ এলেকাত যিখিনি বিপিএফ ডিষ্ট্ৰিক্ট আছে বিটিসি বাহিৰত ইহঁতৰ ওপৰত আমি এৰি দিছোঁ ইহঁতে কি ডিচিশ্যন লয় আৰু একটাটো হ'ল 2025 যিটো বিটিসি নিৰ্বাচন হ'ব ইয়াত আজি আকৌ আলোচনা হৈছে যে আমি নিজাববীয়াকৈ ইলেকশ্যন খেলিম কোনো দলৰ লগত মিত্ৰতা নকৰিব আৰু আমাৰ মাজত বহুত অৰ্গেনাইজেশ্যনটো কেনেকৈ ষ্ট্ৰং কৰিব লাগে সেইবিলাক সৰু সুৰা কিছুমান চিৰিয়াছ কথা পতা হৈছে এইটো আপোনালোকে নিশ্চয় গম পাইছে আৰু আমি আমাৰ যিটো 2025 যিটো বিটিসি নিৰ্বাচনৰ যিটো কেণ্ডিডেট এইটো আমি অতি সোনকালে ঠিক কৰিম বুলি আজি আলোচনা হৈছে আৰু যোনে যোনে খেলিব ইচ্ছা আছে অহাকালিৰ পৰাই টিকিটটো বিচাৰিব পাৰিব আৰু ফিজটো 2 লাখ চেকত দিব লাগিব এইটো কেছ টাকা নহয় বাই চেক আমাৰ দলত মানে ডনেশ্যন দিব লাগে যোনে যোনে কেণ্ডিডেট বিচাৰিছে এইটো জানুৱাৰী মাহৰ 15 তাৰিখৰ ভিতৰত শেষ দিনা ইয়াৰ ভিতৰত যিসকলে ইলেকশ্যন খেলিব বিচাৰিছে বিপিএফ দলৰ হৈ এইটো জানুৱাৰী 15 তাৰিখৰ ভিতৰত কিবাটো এপ্লিকেশ্যনটো দিব পাৰিব ইয়াৰ পিছত নোৱাৰিব আৰু ইয়াৰ কাৰণটো কি আগতো আপোনালোকে এনেকুৱা পইচা দিয়া নিয়ম নাছিল নাই আগতো লৈছে আগত 1.5 লাখ আৰু এমএলএ বিলাক 5 লাখ এনেকুৱা ডনেশ্যন লয় আগত 1.5 লাখ আছিল এমচিএলএটো এই ইয়াৰ আগত লোৱা নাছিল আমি প্ৰথমবাৰ হৈছে যোৱা 2020 এইবাৰ ছেকেণ্ড আপোনালোকে অকলে খেলিব কৈছে কিন্তু যদি কোনোবা ৰাজনৈতিক দল আপোনালোকৰ লগত মিত্ৰতা কৰিব আহে আপোনালোকে কৰিবনে এইটোতো দলে চিন্তা কৰিব মই এইটো একো ক'ব নোৱাৰোঁ আজিৰ দিনত মতে দলে চিন্তা কৰিব কোনোবা দলে যদি আগবাঢ়ি আহে আমাৰ লগত মিত্ৰতা কৰিবলৈ এইটো আমাৰ দলৰ মাজত আলোচনা হ'ব এইটো অকলে আজি আলোচনা নকৰাকৈ একো ক'ব নোৱাৰে গোসাইগাঁও যিটো ঘটনা হৈছে কালি এই ঘটনা গসাইগাঁৱৰ ঘটনাটোতো এইটো ইউপিপিএলৰ গুন্ডামি এইটোতো ধৰিছে বোলে চেয়াৰমেনক জেলত পঠাব লাগে সেইটোতো বেআইনী হৈছে মুঠতে দাদাগিৰিটো কমোৱা নাই এতিয়াও বেছি হৈ আছে ইউপিপিএলত আমাৰ এইবাৰ আৰু দলৰ পৰা একটা সিদ্ধান্ত হৈছে যে প্ৰাইমাৰী লেভেললৈকে আমাৰ দলৰ কৰ্মীসকলে মিটিং কৰিব আৰু মিটিং কৰাৰ মেইন কিবাটো হ'ব আমি বিটিসি চৰকাৰ অহাৰ পিছত বিটিসি অঞ্চলৰ ৰাইজৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বা গৰীব দুখীয়াসকলৰ কাৰণে বা ইয়াং ল'ৰা ছোৱালীৰ সকলৰ কাৰণে কি আঁচনি লৈ পেলাই আমি কাম কৰিম সেইবিলাক বিষয় লৈ আমি গ্ৰাছৰুটলৈকে গৈ আছোঁ প্ৰাইমাৰী লেভেলত মূল ইস্যুটো কি হ'ব মূল ইস্যুটো প্ৰমোদ বড়ো হটাও বিটিসি বাঁচাও মালা পিন্ধিলেহে মই কনফাৰ্ম ক'ব পাৰিম আজিওতো মই আজিলৈকে মই মালা পিন্ধা নাইতো দেখা নাইতো মালা পিন্ধা নাই কিন্তু একো হোৱা নাই আমাৰ ঠিকেই আছে একো হোৱা নাই একো গণ্ডগোল হোৱা নাই মই খোৱা নাই না মই খোলেহে হয় এইবিলাক একো হোৱা নাই